কৈছে কোনজন ব্যক্তিয়ে জানিব যে সেইজন পুলিচ হয় তেওঁলোকে দিনত যাব নোৱাৰে তেওঁতো চুৰ নাছিল তেওঁতো ডকাইত নহয় বা তেওঁ মাৰ্ডাৰৰ নাছিল তেখেতৰ নামত কেছ হৈছে তেখেতে গমেই নাপায় বা গম পালেও তেখেতৰ নামত বিদেশী বিৰুদ্ধে তেখেতে ঘোষণা কৰা হৈ আছে অশিক্ষিত লোক বুজি নাপায় তেখেতক দিনত যদি থানাত মাতিলে হয় তেওঁ থানাত আহিবলৈ বাধ্য আছিল কিন্তু ৰাতি এনেকৈ গৈ অত্যাচাৰ কৰি তেখেতক ঘৰৰ পৰা উঠাই অনা এইটো কি কাৰণ এইটো কি নিয়ম এইটো এইকাৰণে কৰা হৈ আছে যে আমি ধৰ্মীয় সংখ্যালঘু ৰাইজ আজিৰ তাৰিখতো আমাৰ যি প্ৰাপ্য অধিকাৰ ভাৰতীয় সংবিধান আমাক যিখিনি অধিকাৰ দিছে সেই অধিকাৰখিনি আমি কেনেকৈ পাম সেই অধিকাৰখিনি কেনেকৈ আমি কাঢ়ি আনিব পাৰিম সেই অধিকাৰখিনি আমি কেনেকৈ ভোগ কৰিব পাৰিম সেই সম্পৰ্কে আমি এতিয়ালৈকে জ্ঞান অৰ্জন কৰিব পৰা নাই আমাৰ পুলিচে কেনেকৈ এৰেষ্ট কৰিব পাৰিব সেই জ্ঞানটো এতিয়ালৈকে আমি আয়ত্ত কৰিব পৰা নাই পুলিচে এৰেষ্ট কৰিলে মোক কি কাৰণ দেখাব লাগিব সেই জ্ঞানখিনি আয়ত্ত কৰিব পৰা নাই আমি কেৱল এটা বস্তুৱে শিকিছো জন্ম লোৱাৰ পিছতে সেই বস্তুটো আমি শিকি আহো মাতৃৰ গৰ্ভৰ পৰা সেই বস্তুটো শিকি আহো ময়ো শিকি আহিছিলোঁ ময়ো শিকিছিলোঁ কিন্তু মই অলপ লিখা পঢ়া কৰিছোঁ আপোনালোকৰ যোৱাৰ বৰকতত সেইকাৰণে আজিকালি অলপ খাৰাংকাজ কথা কৈ দিওঁ এতিয়া মোক বেয়া পোৱা হৈছে সেই কি অভ্যাসটো আছে জানে যে আমি জন্মৰ পৰা শিকি আহিছোঁ যে ৰাজনৈতিক ব্যক্তিসকলৰ পিছে পিছে দৌৰা ইউডিএফ কৰিব পাৰে কোনোবাই কংগ্ৰেছ কৰিব পাৰে কোনোবাই এজেপি কৰিব পাৰে বিজেপি কৰিব পাৰে চিপিএম কৰিব পাৰে এছইউচিআই কৰিব পাৰে আৰু কিবা কিবি ৰাজনৈতিক দল কৰিব পাৰে আমি সাধাৰণ শ্ৰেণীৰ ৰাইজে এটা বস্তু শিকিছোঁ যে কিবা কৰি যদি সেই ৰাজনৈতিক ব্যক্তিজনৰ ওচৰত গৈ এবাৰ জিন্দাবাদ মাৰি দিব পাৰোঁ তেতিয়াতো মোৰ সমস্যা সমাধান হৈ যাব মই ইন্দিৰা আৱাস যোজনাৰ ঘৰো পাই যাম মোৰ ৰাস্তাও হৈ যাব মোৰ ভোটাৰ তালিকাত নামো শুদ্ধভাৱে উঠি যাব মোৰ বিভিন্ন সমস্যা সমাধান হৈ যাব যদিহে আমি এই ৰাজনৈতিক ব্যক্তিজনক জিন্দাবাদ মাৰাটো আমি কৰিব পাৰোঁ এইটো আমি কৰি আছোঁ ইমান বছৰ ধৰি আমিতো কোনো ৰাজনৈতিক দলৰ ব্যক্তিক আজিলৈকে এই প্ৰশ্নটো কৰিবলৈ সাহস গোটাব পৰা নাই এনেকে সভা আয়োজন কৰি এই গাঁৱৰ ৰাইজে আজিলৈকে এইটো সিদ্ধান্ত আমি উপনীত হ'ব পৰা নাই এই গাঁৱৰ গাঁওবুঢ়াই এই দায়িত্ব নলয় এই গাঁৱৰ যিজন ৱাৰ্ড মেম্বাৰ আছে তেওঁ দায়িত্ব নলয় এই গাঁৱৰ যিমান শিক্ষিত লোক আছে তেওঁলোকৰ দায়িত্ব নলয় এই গাঁৱৰ পৰা যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকৰ দায়িত্ব নলয় যে আমি এবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি এই যিটো গাঁও এই গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে পুৰুষ মহিলা একত্ৰিত হৈ আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যিবিলাক ৰাজনৈতিক ব্যক্তি আমাৰ গাঁৱলৈ আহিব তেওঁলোকক আমি এটা কুৱেশ্যন সুধিম এটা প্ৰশ্ন কৰিম কি প্ৰশ্ন কৰিম আমাৰ বিদেশীৰ নামত ভোটাৰৰ নামত যি অত্যাচাৰ উৎপীড়ন কৰি থকা হৈ আছে সেই অত্যাচাৰ উৎপীড়ন বন্ধ কৰাৰ কাৰণে আপুনি এজন বিজ্ঞ ৰাজনীতিবিদ হিচাপে বিগত কালত কি কৰিলে আজি কি কৰিব আৰু অনাগত দিনত কি কৰিব পাৰিব এই কথাখিনি আপুনি ব্যাখ্যা কৰক আমাক যদি আপুনি সন্তুষ্ট কৰিব পাৰে তেতিয়াহ'লে আপুনি আমাৰ গাঁৱত আহিব পাৰিব আৰু যদি আমাক সন্তুষ্ট কৰিব নোৱাৰে আজিৰ পৰা আপুনি আমাৰ গাঁৱত আহিব নালাগে এই কথাখিনি আমি আজিলৈকে শিকা নাই এই কথাখিনি আমি কোনেও কিন্তু শিকা নাই কোনেও কৰা নাই আজিলৈকে কোনো এজন ব্যক্তিয়ে আজি বুকুত হাত দি ক'ব নোৱাৰিব যে এই কথাখিনি আমি বছিৰ কাছেমি সুধিব পাৰিম এই কথাখিনি আমি আনোৱাৰ হুছেইনক আমি ক'ব পাৰিম এই কথাটো আমি আব্দুল হামিদ চাহাবক ক'ব পাৰিম এই কথাটো আমি আমাৰ গোলাপ তেৰা বেগমক ক'ব পাৰিম এই কথাটো আমি অশোক সিংহানে কি কয় তেখেতক আমি সুধিব পাৰিম এই সাহস আমাৰ কিন্তু বুকুত অহা নাই আমাৰ বুকুত এই কথাটো আহিব পাৰিব লাগিব আমি গাঁৱৰ ৰাইজে একত্ৰিতভাৱে বহি লৈ যি দলৰে নহওক কিয় সেই ৰাজনৈতিক ব্যক্তিসকলক আমি সুধিব পাৰিব লাগিব তেতিয়াহে যদি আমাৰ সমস্যা সমাধান হয় আৰু তেওঁলোকে যি আমাক বিক্ৰী কৰে তেওঁলোকে আমাৰ ভোট লৈ গৈ তেওঁলোকে যি ৰাজভোগ ভোগ কৰি থাকে চিন্তা কৰিবলৈ বাধ্য হ'ব যে এইখন গাঁৱত সোমালে এইখন গাঁৱত সোমাই মিছা কথা ক'লে এই গাঁৱৰ ৰাইজে ভোট নিদিব গতিকে এইখন গাঁৱত যোৱাৰ আগতে মই অন্ততঃ প্ৰস্তুতি হৈ যাব লাগিব মিছা কথা ক'লে মই ধৰাত পৰিম কাৰণ এইখন গাঁৱৰ মানুহ সচেতন হৈছে বুজি